নমস্কাৰ বন্ধুসকল, এয়া আমাৰ নগাকটা গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আছিল তাৰে কিছু অংশ ছাত্ৰ ছাত্ৰীয়ে আজি গাঁৱত এটা গৃহ পৰিদৰ্শন কৰিবৰ কাৰণে গৈছে আৰু য'ত ইয়াত উদ্দেশ্য লিখাই ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ধাৰাবাহিকতা ৰখা, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী আধাতে বিদ্যালয় এৰি দিয়ে তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলক কিদৰে পুনৰ বিদ্যালয়মুখী কৰিবলৈ পৰা যায় তাৰ সংক্ৰান্ত আজি এইটো এটা অভিযান লোৱা হৈছে। তো এটা সম্পূৰ্ণ এটা ইউনিক এটা অভিযান হ'ব। তো আপোনাৰ ভিডিঅ'ত চাই থাকক। আমি এতিয়া প্ৰথমে গৃহলৈ গৈ লওঁ, ইয়াৰ যিসকল গাঁওবাসী আছে তেখেতসকলৰ ওচৰলৈ যাওঁ আৰু তাৰ পৰা কি ধৰণে এই প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰা হয় তাৰ সবিশেষ দিছোঁ আপোনালোকে দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনাৰ ভিডিঅ'টো আগলৈ চাই থাকক। বিনামূল্যা পাঠদান শিবিরে আসিছি। আমরা এটাই বলতে খুশি যে তোদের ঘরে স্কুল যাওয়া ছুয়া আহে যদি স্কুল সব দিন হয়ে যাবে আর কখনো স্কুল নাই ছড়াবে। পড়াশোনা করাটা আমাদের অধিকার লাগে। आजकल स्कूल में सब सुविधा दिए। धन्यवाद। नगाकटा युवक समाज के उद्योग में हमरा आगे भी जेरकम ग्रीष्मकालीन बंध दिन में हमरा नगाकटा नवज्योति प्राथमिक विद्यालय में हमरा बिनामूल्य पाठदान शिविर हमरा अनुष्ठान चलाते रही और ए बছর भी हमरा चलाते आई। तो तोদের घरे দুটা ছুয়া আজি एक सप्ताह हो गल, एक सप्ताह धरी स्कूल नहीं जाছে। আমরা কেবল এইগিলা ছুয়াকে নহয় বাকি তোদের ছুয়াগিলাকে দেখি ফিল্ড में অকল হেৰি লেকে কুত্তা থাকে তা হাঁদেকেও বেয়া লাগে ন। ওদেরকেও বলি মা বাপকেও বলি আনতে যাইছি। আমরা নগাকটা গ্রীষ্মকালীন বিনামূল্যা পাঠদান শিবির से আসিছি। তোদের ঘরে কোনো স্কুল যোৱা ছুয়া আহে যদি স্কুল সব দিন ভেজাবি আর কোনোদিনও স্কুল নাই ছড়াবি। পড়াশোনা করাটা আমাদের অধিকার লাগে। आजकल स्कूल में सब सुविधा दिए। धन्यवाद। আমরা যখন পাঠদান করতে থাকি তোদের গুলঠু আর কেজনমান আহে নামগুলা মুই ভুলা আছে ফিল্ড में খেলতে থাকে তা হাঁদেকেও তো ভাল নাই লাগে। আরে আমরা ওয়া কি এবার বেয়া কাম করছি নাকি? হয় নাই? তো তারা যখন ছানাটাকে অভিভাবক লাগে বিনামূল্যা পাঠদান শিবির से আসিছি। আমরা এটাই বলতে খুশি যে তোদের ঘরে যদি স্কুল যা ছুয়া है सब दिन स्कूल में जाबी और कखनो नहीं छोड़ाबी। स्कूल पढ़ा लिखाटा हमारे अधिकार लगे। आजकल स्कूल में सब सुविधा दिए। धन्यवाद। नमस्कार गो, हमरा नगाकटा ग्रीष्मकालीन शिविर से আসিছি। তোদের ঘরে কোনো স্কুল যোৱা ছুয়া আহে যদি স্কুল সব দিন ভেজাবি আর কোনোদিনও স্কুল নাই ছড়াবি। पढ़ाशोना कराटा हमारे अधिकार है। आजकल स्कूल में सब सुविधा दिए। धन्यवाद। কি বলতে বললো কোম্পানি এই শিবম के मुई एक हफ्ता हो गलो बोलते ही सांझ बेला में हमरा पाठदान আমরা নগাকটা গ্রীষ্মকালীন বিনামূল্যা পাঠদান শিবির से আসিছি। আমরা এটাই বলতে খুশি যে তোদের ঘরে কোনো স্কুল যাওয়া ছুয়া আহে যদি স্কুল সব দিন ভেজাবি আর কখনো স্কুল নাই ছড়াবি। পড়াশোনা করাটা আমাদের অধিকার লাগে। आजकल स्कूल में सब सुविधा दिए। धन्यवाद।